Hello friends, welcome back to my channel. পুনৰ এটা নতুন ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহিলো। আজি মই লৈ আহিছো পকৰিৰে সৈতে এখন আঞ্জা। আঞ্জাখনত বহুতো ঔষধি উদ্ভিদ যেনে ভেদাইলতা, মানিমুনি আদি আছে। গতিকে বলকচোন ৰেচিপিটো আৰম্ভ কৰো। প্ৰথমতে মই এইখিনি শাকখিনি ভালদৰে ধুই ললো। ইয়াতে মই লৈছো দেখিছে নৰসিংহ পাত লৈছো অলপমান আৰু লগতে লৈছো ভেদাইলতা পাত আৰু মানিমুনি। এইখিনি আমাৰ চৌপাশে পোৱাই যায় বিচাৰিলে আৰু আমাৰ স্বাস্থ্যৰ কাৰণেও ভাল। গতিকে এইখিনি গোটেইখিনি লৈ পেলাই ভালদৰে ধুই মেলি মই মিক্সিত পিচি লম। এয়া পেষ্টখিনি বনাই ললো আৰু বনাই লোৱাৰ পিছতে এতিয়া লগতে লাগিব পিয়াজ এটা কাটি লৈছো, দুটামান কেঁচা জলকীয়া আৰু অকমান আদা নহৰুৰ পেষ্ট লৈছো। এতিয়া পকৰিখিনি বনাওছো নাহক। প্ৰথমতে অকমান বেসন লৈ ইয়াতে দি দিম সোৱাদ অনুসৰি নিমখ, বেছি নালাগে। এয়া দি দিছো অকমান সোডা কোমল হ'বৰ বাবে। নিমখ যেহেতু আঞ্জাত থাকিবই সেইকাৰণে মই কম দিছো আৰু এতিয়া অলপকৈ পানী দি আমি এইখিনি মিহলাই লম। পকৰিখিনিত পিয়াজ বা জলকীয়া হেবোৰ দিব নালাগে যেহেতু আঞ্জাতহে দিম, গতিকে একদম সিম্পলকৈ সানি লৈছো। এয়া আমাৰ সনা হৈ গ'ল। এতিয়া আমি কেৰাহীখনত তেল দি পেলাই তেলখিনি গৰম হ'বলৈ দিম আৰু গৰম হোৱাৰ পিছতে আমি এটা এটাকৈ সৰুকৈ পকৰিখিনি বনাই পেলাম। আপোনালোকে পকৰি জোখটো নিজৰ মতে ৰাখিব, কিন্তু বেছি সৰু হ'লে ভাল কাৰণ যেহেতু আঞ্জা দিলে ফুলিবই, বহুত ডাঙৰ হ'লেও বেয়া। এয়া মোৰ পকৰিখিনি ৰেডি হৈ গ'ল। এনেদৰে মই গোটেইখিনি ভাজি পেলাম। এয়া গোটেইখিনি ভাজি ললো, একদম কোমল হৈছে পকৰিখিনি, এয়া দেখিছে। আৰু এতিয়া আমি আঞ্জাখনৰ ফালে আগবাঢ়ো। কেৰাহীখনত অকমান মিঠাতেল দিয়ে ইয়াতে অকমান জিৰা আৰু দুটামান তেজপাত দি দিছো আৰু পিয়াজখিনি দি এইখিনি ভালদৰে লৰাই লম। এতিয়া কেঁচা জলকীয়া আৰু আদা নহৰুৰ পেষ্টখিনি দি লৈছো, দি পেলাই পুনৰ অকমান লৰাই ইয়াতে সোৱাদ অনুসৰি মই দি দিম অকমান হালধি। অন্য একো মছলা ব্যৱহাৰ নকৰো, একদম সিম্পলকৈ বনাইছো। এইখিনি ভজা হোৱাৰ পিছতে পেষ্টখিনি দি দিম আৰু পেষ্টখিনি কিছু সময় এনেদৰে অকমান সিজিবলৈ ৰাখি দিম। এতিয়া সোৱাদ অনুসৰি অকমান নিমখ দিয়ে ভাজি পুনৰ আমি ইয়াতে অকমান পানী ঢালি দিম আৰু পানীখিনি ঢালি আমি অলপ সময় উতলিবলৈ ৰাখি দিম। আঞ্জাখিনি উতলাৰ পিছতে পকৰিখিনি দি দিছো আৰু দি পুনৰ 10 মিনিট মান আমি কম জুইত এইখিনি উতলিবলৈ দিম আৰু উতলাৰ পিছতে দেখিছে পকৰিখিনি ফুলি গৈছে, মানে ৰেডি হৈ গ'ল আঞ্জাখিনিও। আৰু এয়া আমাৰ ভেদাইলতা, মানিমুনি আৰু নৰসিংহ পাতৰ এখন পকৰিৰ সৈতে সুন্দৰ আঞ্জা। খাব আপোনালোকে, বনায়ো নিশ্চয় ভাল লাগিব। আৰু যদি সেই ৰেচিপিটো চাই ভাল পালে নিশ্চয় লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।